ফালৰ পৰা যোগদান কৰিবলৈ আহিছে। প্ৰথমতে মই তেওঁলোকক মোৰ আন্তৰিকভাৱে স্বাগতম জনাইছোঁ, শুভেচ্ছা আগবঢ়াইছোঁ। কাৰণ তেওঁলোকে প্ৰথম অৱস্থাত আমাৰ লগতে একেলগে আছিল হ'বলা। পিছত মানে বিভিন্ন নেতাসকলৰ প্ৰলোভনত তেওঁলোকে আমাৰ দলক নেওচি পেলাই তেওঁলোকে বেলেগ দলত কাম কৰি পেলাই শান্তি পাব, তেওঁলোকৰ উন্নয়ন হ'ব, এই ধাৰণাৰে তেওঁলোকে হয়তো গৈছিলে। তেওঁলোকৰ ঘৰে ঘৰে চাকৰি দিয়া হ'ব বুলি কোৱাৰ কাৰণে আমাৰ দলক মানে খন্তেক সময়ৰ কাৰণে এৰি হ'লেও তেওঁলোকে বিভিন্ন দলত গৈ পেলাই কাম কৰিছিলে। তেওঁলোকে তাত গৈ পেলাই দেখা পালে যে তাত একো নাই, তাত শূন্য, জিৰ'। মানুহ হিচাপে বাচি থাকিবৰ কাৰণেও তাত একো নাই। এই গতিকে তেওঁলোকে এই 2 বছৰ বা 3টা বছৰ, কিছুমানে 3টা বছৰ ধৰি পেলাই প্ৰলোভনত কিবা গৈ ভুলি পেলাই তেওঁলোকে বেলেগ দলত গৈছিলে। কিবা বহুত ডাঙৰ আশা কৰি পেলাই গৈছিলে, কিন্তু তাত গৈ পেলাই হাগ্ৰামা দলৰ লগত থাকি কাম কৰাৰ সময়ত যেনেকুৱা ধৰণৰ শান্তি পাইছিলে এনেকুৱা ধৰণৰ তেওঁলোকে পোৱা নাই। মানুহ হিচাপে শ্ৰদ্ধা পাইছিলে, তেনেকুৱা ধৰণৰ তাত গৈ পেলাই একো পোৱা নাই। সেইকাৰণে তেওঁলোকে আকৌ নিজে মানে অনুতপ্ত হৈ পেলাই আমাৰ দলত যোগদান কৰিবলৈ আহিছে। তো আমি আগৰ দৰে আকৌ কাম কৰিব লাগিব, ৰাইজৰ হকে আমি কাম কৰিব লাগিব। সকলোৱে এতিয়া নিজৰ স্বাৰ্থক মানে নেওচি পেলাই সমাজৰ কাৰণে আমি কাম কৰিব লাগিব। তেওঁলোকে আমাক মানে যথেষ্ট ধৰণৰ সহায় কৰিব লাগিব। মানুহ হিচাপে আমি সমাজৰ কাৰণে, সকলোৰে উন্নয়নৰ কাৰণে আমি কাম কৰিব লাগিব। সেইকাৰণে তেওঁলোকেও এই কথাত মানে ভাল পাই পেলাই তেওঁলোকে আকৌ গুচি আহিছে।